কোমর দোলে খুশিতে নাচে মন আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ পগলা হইছো মইনো কি কয় দুর্গা পূজা এই শক্তি পূজা আমি দেৱীক আগুৱাই লৈ আহিছোঁ দেৱীকেইটা প্ৰতিষ্ঠা কৰিম আজি সন্ধিয়াৰ পৰা দেৱী পূজা আৰম্ভ হ'ব গতিকে লৈ আহি আছোঁ খেলাতে গতিকে আপোনালোকে এবাৰ আমাৰ দেৱীটোৰ ফালে চাওক এতিয়া হ'ল দেৱী আপোনালোকক দেখাই দিম আজি ষষ্ঠী পূজা ৫টা বজাৰ পৰা আজি দেৱী পূজা আৰম্ভ হ'ব আৰু ৫টা বজাৰ পৰা যিহেতু আৰম্ভ হ'ব এতিয়া গোটেই ৰাইজসকল আহি আছে আমাৰ দেৱী আনি আছোঁ এতিয়া আমাৰ আৰু প্ৰতিমা আহি আছে পিছতে এতিয়া মেইন দেৱী দুৰ্গা দেৱীক আজি প্ৰতিষ্ঠা আমি কৰিম তাৰপিছত সন্ধিয়াৰ পৰা পূজা আমাৰ আৰম্ভ হ'ব ঢাকের তালে কোমর দোলে খুশিতে নাচে মন আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ ঢাকের আমি আমাৰ বিধিত উন্মোচন কৰিবলৈ মানে আগবাঢ়িছোঁ গতিকে আপোনালোকে দেখি আছে আমাৰ ইয়াত গোটেই ব্যক্তিসকলে আছে লগতে আজি আমাৰ শাস্তি বিধি উন্মোচন কৰা হ'ব আৰু ৰাইজে দেখি আছে কেনেকৈ আমি আনি আছোঁ মূৰ্তি ভাবিছোঁ ইনভেষ্টৰে এইবাৰো আমাৰ ভালেই হ'ব লাগে আৰু আমি ইয়াতে সকলো ৰাইজৰ মানে সহযোগিতাটো আমি বিচাৰিছোঁ আজি প্ৰথম দুৰ্গা পূজা আৰম্ভণি হৈছে আজিৰ পৰা ধৰ পঞ্চমী ষষ্ঠমী সপ্তমী অষ্টমী নৱমী দশমী কাৰণে গোটেইখিনি মানুহ কৰিবা আৰু ৰাইজৰ সকলোকে আমন্ত্ৰণ জনালোঁ দুৰ্গা পূজাত সহযোগ কৰিবৰ কাৰণে আৰু আমি এতিয়া বৰ্তমান দুৰ্গা মাইক আনি স্থাপন কৰিছোঁ সকলোৰে সহায় সহযোগিতা ভাল লাগিছে আজি গোটেইবিলাক ৰাইজে সহযোগ কৰিছে বাছ ইমানে নমস্কাৰ বৃহত্তৰ প্ৰফুল্ল নগৰৰ এইখন একমাত্ৰ পূজা অষ্টম বাৰ্ষিক এই অষ্টম বাৰ্ষিক পূজাখনত শাৰদীয় শুভেচ্ছা সকলো ৰাইজকে জ্ঞাপন কৰিছোঁ লগতে এই অঞ্চলৰ সকলো ৰাইজকে এই পূজাখনত সহায় সহযোগ কৰিব বুলি আশা ৰাখি পুনৰবাৰ সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাই সকলোকে আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ দেখাই দিছোঁ আমাৰ প্ৰফুল্ল নগৰ ৰাইজৰ এই বছৰ এটি অষ্টম বাৰ্ষিকী দুৰ্গা পূজা ইয়াতে দেখা গৈছে সমূহ ৰাইজৰ উৎসাহ উদ্দীপনা দেখা গৈছে আমি সকলোৱে একত্ৰিত হৈ সকলো ধৰ্মৰ মানুহে একত্ৰিত হৈ আমাৰ এই দুৰ্গা পূজাখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ ইয়াতে যদি আমাৰ কিবা ভুল ক্ৰুটি হৈ যায় সেইখিনি আমি ৰাইজৰ ওচৰত ক্ষমা জনাইছোঁ ধন্যবাদ এতিয়া আমি ক'ত যাই আছোঁ আমি এতিয়া যাই আছোঁ লক্ষী কাৰ্তিক সৰস্বতী মূৰ্তি আনিবলৈ আৰু এতিয়া আমি যাই আছোঁ আৰু বেছি দূৰ নাই মানে অলপমান ৰাস্তা আৰু খোজকাঢ়ি এতিয়া আমি আহি আছোঁ আৰু আপোনালোকে চাই দিয়ক পূজা এইবাৰ লগা নাই নে পূজা লগা নাই কিন্তু মানে কি আৰু এই লকডাউন হৈ গ'ল না মানে চবৰে মানে পইচা পাতি অলপ মানে হাহাকাৰ হৈ গ'ল টানাটানি হৈ গ'ল বা ইফাল বা মানুহবিলাকৰ জুৰুলা হৈ গৈছে বা ইফালে আমাৰ ৰাজ্য চৰকাৰ বা যেনেকুৱা মূল্যবৃদ্ধি মানে যেনেকৈ বঢ়াইছে এই মূল্যবৃদ্ধিৰ কাৰণে এতিয়া মানে ৰাইজ মানে কি কৰিব আৰু সেই আৰু মানে মধ্যবিত্ত মানুহবিলাক যোনবিলাক হাজিৰা কৰে সেইখিনি মানুহখিনি মানে বৰ অসুবিধা হৈছে মানে ধৰক
পূজা কাপোৰ কিনিবলৈ হওক বা কিবা কৰি তাতো যিখিনি পাৰে খাদ্য অনুযায়ী সেইখিনি মানে ল'ৰা ছোৱালী হওক বা কিবা কাপোৰ অলপ দিছে আৰু সেয়াই আৰু তাৰপিছত আপোনালোকে আহিব পূজা চাবলৈ আমাৰ নৱমুক্তি মিলন অংগ গেৰিমাৰী পশুনগৰ তাৰপিছত আৰু আছে মিলন চক আছে গেৰিমাৰী পশুনগৰ মিলন চক আছে তাৰপিছত আৰু আপোনাৰ মহৰ্ষিৰ ওচৰত আছে আমাৰ ইয়াতে এখন আছে আমাৰ ইয়াতে পশুনগৰত সৰ্বমুঠ হ'ব আপোনাৰ টোটেল 5খন দুৰ্গা পূজা আপোনালোক সকলো আহিব আৰু চাব আৰু এজন দাদা আছে ইয়াত দাদা কেনেকুৱা পূজা বঢ়িয়া 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 পূজা চলি আছে আৰু এতিয়া আমি মূৰ্তি আনিবলৈ যাই আছোঁ একদম ধুনীয়া মূৰ্তি আনিব আছে ঠিক আছে আৰু এইখনে ঘৰৰ মূৰ্তি য'ত আনিব যাম এতিয়া গণেশ হয় তাৰপিছত এইটো হ'ল লক্ষী এইটো লক্ষী এইটো সৰস্বতী আৰু আমাৰ কাৰ্তিক এইটো কাৰ্তিক আৰু এইটো লক্ষী ন এনেদৰে মূৰ্তি উঠি আছে ঠেলাত আৰু এনেদৰে এতিয়া মূৰ্তি নিম এতিয়া মূৰ্তি ওলাই আছে আমি মূৰ্তি আনি আছোঁ তাৰপিছত লৈ যাম আপোনাৰ গণেশ আনিছোঁ আৰু সৰস্বতী আনিছোঁ আৰু একবাৰ আহিব লাগিব আৰু একবাৰ আহিব লাগিব আৰু কাৰ্তিক আৰু লক্ষী আছে আৰু কাৰ্তিক আৰু লক্ষী আছে আৰু এইকেইটা থৈ আহোঁ তাৰপিছত আকৌ এবাৰ আহিম এয়া মূৰ্তি একদম